নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুমুখী প্ৰতিভা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিম যে ডিঙিৰ গুৰিত কোলা পৰাই হওক বা কাষলতিৰ তলত কোলা পৰাই হওক বা আপোনাৰ পিঠিত কোলা পৰাই হওক বা সকলো ধৰণৰ কোলা পৰাৰ পৰা আমি কেনেকৈনো ছালখনক সুৰক্ষা কৰিব পাৰোঁ আৰু এই সমস্যাসমূহনো কিয় হয় জানেনে? আপোনালোকে গৰম দিনত অধিক ঘমাৰ কাৰণে এই সমস্যাসমূহ দেখা দিয়ে আৰু লগতে পানীৰ পৰিমাণ যাৰ কম হয় তেওঁলোকৰে এই সমস্যাসমূহ দেখা দিয়ে। আৰু আপোনালোকে যদি এই সমস্যাবোৰৰ পৰা আঁতৰি থাকিব বিচাৰে তেতিয়া আপোনালোকে অকণমান পানীৰ পৰিমাণটো বঢ়াই দিব আৰু এই ঘৰুৱা উপায়টোৰ জৰিয়তে ছালখনৰ যিবোৰ সমস্যা হৈছে এইবোৰ সমস্যাৰ পৰা আপোনালোকে হাত সাৰি থাকিব পাৰিব। বন্ধু বান্ধৱীসকল, এইবোৰ সমস্যাৰ কাৰণে আমি কিছু পৰিমাণে হতাশাতো ভুগিবলগীয়া হয় আৰু শৰীৰৰ সৌন্দৰ্যতাটো নাইকিয়া হৈ যায়, যাৰ ফলত আমি কিবা মেকআপে কৰোঁ বা যিয়ে কৰোঁ ভাল নালাগে। আৰু আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আজি। বন্ধু বান্ধৱীসকল, মই এয়া দেখিছেনে চিচাৰ বাতি এটা লৈ লৈছোঁ আৰু চিচাৰ বাতিটোত এচামুচ ফুলকৈ হালধি লৈ লৈছোঁ আৰু এয়া নেমু এটা লৈছোঁ। দেখিছেনে? এয়া নেমু অকণমান মই ৰস উলিয়াই লৈছোঁ কাটি পেলাই। আপোনালোকেও এনেকৈ উলিয়াই ল'ব আৰু আপোনালোকৰ যদি বেছি কোলা পৰা জেগা আছে তেতিয়া অকণমান বেছিকৈয়ে ল'ব। আৰু ইয়াৰ লগত অলপ বেকিং দিম, চাওকচোন বেকিং অলপ দিম। আপোনালোকে কিন্তু বেকিঙৰ পৰিমাণটো মোৰ ভিডিঅ'টোৰ পৰাই চাই ল'ব, অলপমানেই দিব, মই যিমানটো দিছোঁ। যদি আপোনালোকে খেলি মেলি লাগে ভিডিঅ'টো আকৌ চাই ল'ব, কিন্তু বেছিকৈ নিদিব। আৰু এয়া দেখিছেনে মই হাতেদি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। দেখিছেনে মিক্স হৈ গৈছে, কি ধুনীয়া হৈ গৈছে পেকটো। এতিয়া মই এপ্লাই কৰি দেখাম। অকণমান ধুনীয়াকৈ মিলাই লৈছোঁ, আপোনালোকেও ভালকৈ মিলাই ল'ব। দেখিছেনে মই ধুনীয়াকৈ এপ্লাই কৰি দেখাইছোঁ। মোৰ ইমান কোলা পৰা দাগ নাই বাৰু, মই এইবোৰ লগাই থাকোঁ কাৰণে। আপোনালোকৰ যদি আছে এনেকৈ ধুনীয়াকৈ য'ত য'ত হৈছে মই ডিঙিৰ ওচৰতে দেখাই দিছোঁ, আপোনালোকে এনেকৈ লগাই ল'ব। আৰু এয়া দেখিছেনে এইখিনি মোৰ কোলা পৰা আছে কাৰণে মই ইয়াতো ধুনীয়াকৈ লগাই লৈছোঁ। আপোনালোকে দেখিছেই নহয়, এনেকৈ ধুনীয়াকৈ লগাই ল'ব। আৰু লগোৱাৰ পিছত আপোনালোকে আধা ঘণ্টামান টাইম শুকাবলৈ দিব পেকটো। তাৰপিছত আপোনালোকে ধুনীয়াকৈ লগাই পেলাই আধা ঘণ্টা টাইম শুকাবলৈ দিব। তাৰপিছত আপোনালোকে শুকোৱা হোৱাৰ পিছত এয়া দেখিছেনে মই আধা ঘণ্টা হৈ গৈছে। শুকোৱা হোৱাৰ পিছত মই ধুই দিছোঁ, দেখিছেনে? অকণমান ঘঁহি ঘঁহি ধুই দিব আৰু খালী পানীয়েদি ধুব, তেতিয়া আপোনালোকে চাবোন ব্যৱহাৰ নকৰিব। আজিলৈ ভিডিঅ'টো ইমানতে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট আৰু